हेलो गाइस मोटा अन्यतम ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু মানে আজি আমাৰ মানে দাদাতে আইফোন এটা আনিছে আইফোন 15 Pro Max তো আপোনালোকক দেখাম মানে আইফোনটো কিনো কৰিব নোৱাৰি হেতু দেখাম মানে বহুত কিবা কিবি কৰিব নোৱাৰি আপোনালোকৰ শুনি মাথা নষ্ট হৈ যাব ইমান দাম দিও কিনি একোডালে কৰিব নোৱাৰি এন্ড্ৰইডৰ সমান মানে একো কৰিব নোৱাৰি মানে তাত যদি ইউটিউবটো উলিয়াই ইউটিউবটো কিনিব লাগিব তাৰ পিছত আকৌ আপোনালোকে যেনেকৈ আমাৰ মোবাইলৰ পৰা যেনেকৈ এন্ড্ৰইড মোবাইলৰ পৰা ইটো মোবাইললে ভিডিঅ' এটা ব্লুটুথত দিব পাৰি নে আইফোনত দিব নোৱাৰি আইফোনটো কোন দোকানত দেখাই আছে সব সেইটো এটা চাৰ্জত দি থৈছে এইটো সব এইটো আইফোন 15 Pro Max এইটো কি কৰিব নোৱাৰি তো বল আপোনাক কৈ আছো প্ৰথম কথা আপোনালোকে ইউটিউবটো কিনিব লাগিব ইউটিউবটো আপোনালোকে দিয়া নাথাকে আৰু সেকেন্ড কথা আপোনালোকে যেনেকৈ মোবাইলত ক'লোৱে এনেকৈ এটা মোবাইলৰ পৰা ইটো মোবাইললে যেনিবা হোৱাটছএপত দিব নোৱাৰি বেছি MB ভিডিঅ' তো তেনেকৈ আপোনালোকৰ আইফোনে এন্ড্ৰইডত দিব নোৱাৰি ভিডিঅ' মানে ছাপোৰ্ট নকৰিব আৰু যদি এন্ড্ৰইডে দিব পাৰি কিন্তু আইফোনে এন্ড্ৰইডক দিব নোৱাৰিব ছাপোৰ্ট নকৰে আৰু যদি আপোনালোকে দিব খোজে তেতিয়াহ'লে জেণ্ডাৰলি দিব লাগিব আৰু আইফোনে যদি ফোন কৰে এন্ড্ৰইডক হেৰি কৰে তেতিয়াহ'লে ৰেকৰ্ডিং অপশ্যন নাথাকে আৰু মানে আৰু ঢেৰ কিন থাকে আৰু আপোনালোকে যদি মানে এন্ড্ৰইডে যদি আইফোনে যদি এন্ড্ৰইডক ফোন কৰে যদি ভিডিঅ' কলিং অপশ্যন দিব পাৰে মানে ভিডিঅ' কলিং যেনেকৈ আমি কৰোঁ না তেনেকৈ আপোনালোকে আইফোনে এন্ড্ৰইডে কৰিব নোৱাৰে পাৰে ফেচ টাইম বুলি এটা আছে কিন্তু সেইটো মানে আইফোনকহে কৰিব পাৰি এন্ড্ৰইডে আইফোনক কৰিব নোৱাৰি তো এই আইফোন লাষ্টত দাম দি মানুহে কিনি অকল আপুনি যদি 1.5 লাখ টকীয়া মোবাইলে আইফোন লয় বা 2 লাখ টকীয়া লওক বা 3 লাখ টকীয়া লওক 3 লাখ টকীয়া বা নাথাকে হ'লেও যদি 1.5 লাখ বা 2 লাখ টকীয়া লওক হ'লেও আপোনালোকে টাস্টিং নেকি সেইটো কৈ আপোনালোকে পাৰিব নাই যেনেকৈ এন্ড্ৰইডত মানে 2-3টা এপছ একেলগে খুলি পেলাই চাই থাকিব পাৰি নাই কিন্তু আইফোনত সেইটো নহ'ব এটা এপ চলালি তাৰপিছত আকৌ ইটো চলা আৰু যদি নহয় এটাকে চলাব লাগিব এয়াই আৰু আছে মানে আৰু আপোনালোকে যদি এন্ড্ৰইডত ফোন কৰে এনেকৈ মানে ফোন যদি বাজিলে আমি কিবা এটা চাই আছোঁ তেতিয়াহ'লে ওপৰত ফোনটো দেখাই দিয়ে কিন্তু আইফোনত নহ'ব যদি আপোনালোকে ফোনটো ৰিচিভ নকৰে যেনিবা ফোনটো বাৰে মাৰি আছে মানুহজনে আৰু তেতিয়া আপোনালোকে ডাইৰেক্ট মানে স্ক্ৰীনখনত আহি যায় আইফোনটোত আৰু এন্ড্ৰইডত এনেকৈ ওপৰত আহি যায় কিন্তু আমাৰ ৰিচিভ কৰিলেহে এনেকৈ ওপৰলৈ আহি যায় কিন্তু তাৰ ৰিচিভ নকৰাকৈ গোটেই স্ক্ৰীনখনতে আহি যায় সেইটো মানে আপোনালোকে ফোনটো ৰিচিভ কৰিলেহে আপোনালোকে হেৰি কৰিব পাৰিব চাব পাৰিব বেলেগ আপুনি যি চাই আছিলে নহ'বা আপোনালোকে চাব নোৱাৰিব ডাইৰেক্ট অকণমানে ৰখি দিব লাগিব এয়াই আৰু আপোনালোকে আৰু এটা কাৰণ আছে আৰু আপোনালোকে যদি চিনেমা আপোনালোকে ডাউনলোড দিব খোজে কিন্তু আইফোনত চিনেমা ডাউনলোড দিব নোৱাৰে গানো ডাউনলোড দিব নোৱাৰে ডাইৰেক্ট মানে ইণ্টাৰনেটতে চাব লাগিব মানে ইণ্টাৰনেট লাগিব সেইটো কাৰণে সেয়াই আৰু ঢেৰ কাৰণ আছে কৈ আছোঁ তো বলক আপোনালোকে ভাবে যে মোবাইলত আমাৰ যেনেকৈ এন্ড্ৰইডত ফাইল মেনেজাৰ থাকে নাই কিন্তু আইফোনত ফাইল মেনেজাৰ নাথাকে ফাইল মেনেজাৰ মানে আপোনালোকে এটা মানে এইখিনি ভিডিঅ' ফুটেজ আপোনালোকে যদি মানে ফাইল মেনেজাৰটো ইয়াত থ'ব বিচাৰিছে ফাইল মেনেজাৰটো তাত থৈ দিব পাৰিব আৰু যদি আইফোনত আছে ফাইল মেনেজাৰ বুলি মানে ফাইল বুলি আছে সেইটো মানে অকল মানে কিবা এনেকৈ কাগজ পত্ৰ মানে তেনেকৈ ফটো চটোহে থ'ব পাৰিব এনেকৈ ভিডিঅ' আপোনালোকে থ'ব নোৱাৰে তো সেয়াই আৰু মানে সেইটোত আপোনালোকে ভিডিঅ' আৰু এটা মানে এপছ এটা ডাউনলোড কৰি জিঅ' নামটো কিবা এটা আছিলে পাহৰি থাকিলোঁ এই জিঅ' মানে কিবা এটা আছিলে সেই এপছটোৱেদি আপুনি ভিডিঅ' কল কৰিব পাৰিব আইফোনটোৱে কিন্তু আইফোনটোৱে এন্ড্ৰইডে কৰিব পাৰিব খালি এন্ড্ৰইডটোৱে আইফোনক ভিডিঅ' কল কৰিব নোৱাৰে আইফোনেহে কৰিব পাৰিব সেইটো মানে সেয়াই আইফোন ইমান দাম দি কিনি মানুহে সেই মানে চাই থাকে সেইটো আৰু ঢেৰ আছে এইকেইটাৰ কাৰণে কৈছোঁ আৰু আছে
হেল্ল' গাইজ, চাওক এতিয়া মই যিখিনি কথা ক'লোঁ আইফোনটোত যিখিনি মানে এণ্ড্ৰইডতকৈ আইফোনটোত কৰিব নোৱাৰি, কিন্তু আইফোনটোক মই বেয়া বুলি কোৱা নাই, আইফোনটো ভালেই, কিন্তু মানে এণ্ড্ৰইডটোতকৈ আইফোনটো যদি কৰিব নোৱাৰে সেইটো মানে চিকিউৰিটিৰ কাৰণে সেইটো কৰিব নাই দিয়া। কিন্তু আইফোনটো কি এণ্ড্ৰইডটোত আইফোন লাগিছে এণ্ড্ৰইডটোত মানে চিকিউৰিটি নাই, আৰু আইফোনটোত মানে আপোনালোকে একো হেক চেক কৰিব নোৱাৰে, কিন্তু এণ্ড্ৰইডত ধুনীয়াকৈ হেক কৰি দিব পাৰিব। ত' সেইখিনিকে আজি ক'লোঁ, আৰু অহা ভিডিঅ'ত মই কৈ যাম কি যিখিনি এণ্ড্ৰইডত কৰিব পাৰি কি আইফোনত কৰিব পাৰি, এণ্ড্ৰইডত কৰিব নোৱাৰি। ত' ব'লক আজিৰ ভিডিঅ'টো এনেকেই সামৰণি মাৰিছোঁ।